জয় হিন্দ দোস্ত, স্বাগতম জনাইছোঁ মোৰ হনৰকম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো হৈছে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান গ্ৰেড 4ৰ পোষ্ট ওলাইছে আপোনালোকৰ বাবে। আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা এইকেইখন পোষ্টৰ বাবে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। তো মই গোটেইখিনি তথ্য এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আৰু কিমান এজ লিমিট আৰু আপুনি কেনেকৈ এপ্লাই অনলাইনটো কৰিব লাগিব। মই গোটেইখিনি তথ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন আপডেট আপুনি কেতিয়াও মিছ নকৰে। তো বন্ধুসকল, মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ডিফেন্সৰ আপডেট সকলো সময়ত দি থাকোঁ। তো বন্ধুসকল, আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, স্ক্ৰীনত দেখিবলৈ পাইছে ইয়াতে চৰাইদেউ জাজিয়াৰী ৰিকুৱাৰমেণ্ট 2021 ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ মোবাইলত এটা পেজ খোল খাব। বন্ধুসকল, এইটো ৱেবছাইট আপোনালোকে firstjobalert.com বুলি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাতে এইটো টাইপিং কৰি চাৰ্চ কৰিব। কৰাৰ পিছত তেনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি তলত নামি আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে লাষ্ট ডেট দিয়া আছে এইটো পোষ্টৰ বাবে 5/10/2021 আৰু টোটাল পোষ্টৰ সংখ্যা আছে 14টা। তো এপ্লাই প্ৰচেছ হ'ব অনলাইন আৰু অফলাইন মাধ্যমত, দুটা মাধ্যমতে হ'ব। জব লোকেশ্যনটো ইয়াতে দিয়া আছে আছাম। জব কেটেগৰী গভৰ্ণমেণ্ট জব হয়। বন্ধুসকল, আপোনালোকে এইবিলাক গোটেইখিনি গম পালে। এইকেইটা পোষ্টৰ বাবে কি পদ আছে ইয়াতে দিয়া আছে পিয়ন, ড্ৰাইভাৰ, ছুইপাৰ আৰু চকীদাৰ। এই 4টা পদৰ বাবে এই 14টা পোষ্ট আপোনালোকৰ ফালৰ পৰা এপ্লাই অনলাইন কৰিব পাৰিব। 1 নম্বৰত আছে পিয়নৰ টোটাল ভেকেঞ্চি আছে 11টা। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ ইয়াতে দিয়া আছে। জেনেৰেলৰ বাবে 6টা আছে, EWSৰ বাবে 1টা, OBC আৰু MOBCৰ বাবে 2টা পোষ্ট আছে, ৰিজাৰ্ভেশ্যন STPৰ বাবে 1টা পোষ্ট আছে আৰু SCৰ বাবে 1টা পোষ্ট ৰিজাৰ্ভেশ্যনত আছে। তো বন্ধুসকল, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মিনিমাম 8 পাছ। যদি আপুনি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ আছে তথাপিও এইটো পোষ্টৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে এইটো পোষ্টৰ বাবে 12,000ৰ পৰা 37,500লৈকে দৰমহাৰ কথা কোৱা হৈছে আৰু প্লাছ গ্ৰেড হ'ব আপোনালোকৰ 3,900 টকা। তোমালোকৰ নেক্সট 2 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰৰ পদ আৰু ইয়াতে পোষ্টৰ সংখ্যা আছে 1টা আনৰিজাৰ্ভৰ কাৰণে। বন্ধুসকল, এইটো পোষ্টৰ বাবে আপোনালোকে যিকোনো কাষ্টৰ পৰা এপ্লাই অনলাইনটো কৰিব পাৰিব আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব 8 পাছ মিনিমাম আৰু আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু LMBৰ দ্বাৰা ইছ্যু কৰা থাকিব লাগিব। আৰু ইয়াতে এইটো পোষ্টৰ বাবে দৰমহাৰ কথা কৈছে 14,000ৰ পৰা 49,000লৈকে আপোনালোকৰ দৰমহাটো হ'ব আৰু প্লাছ গ্ৰেড পে দিয়া হ'ব 5,200 টকা পাৰ মান্থ। নেক্সট আছে 3 নম্বৰ যিটো চকীদাৰৰ পদ। চকীদাৰৰ 1টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে আৰু এইটো পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মিনিমাম 8 পাছ আৰু দৰমহা আছে 12,000ৰ পৰা 37,500লৈকে। তো বন্ধুসকল, নেক্সট যিটো পোষ্ট আছে এইটো পোষ্ট আছে ছুইপাৰৰ পোষ্ট। ইয়াতে 1টা পোষ্ট দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ লাগিব আৰু মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী থাকিলে তথাপি আপুনি এপ্লাই অনলাইনটো কৰিব পাৰিব। আৰু আপোনালোকৰ এইবিলাক পোষ্টৰ বাবে যিটো বয়সৰ সময়সীমা কৈছে, ইয়াতে 18ৰ পৰা 40 বছৰলৈকে আপোনালোকৰ বয়সটো হ'ব লাগিব জেনেৰেল কেণ্ডিডেটৰ বাবে। আৰু আপোনালোকে যদি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ 3 বছৰ প্লাছ হ'ব আৰু ST SC কেটেগৰী হ'লে আপোনাৰ 5 বছৰ প্লাছ হ'ব আৰু হেণ্ডিকেপৰ হ'লে 10 বছৰ প্লাছ হৈ যাব। তো বন্ধুসকল, আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। তাৰপিছত আপোনালোকৰ তলত দিয়া আছে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনাৰ থাকিব লাগিব আৰু আপোনালোকে এইটো পোষ্টৰ বাবে 2টা মাধ্যমত এপ্লাই অনলাইনটো কৰিব পাৰিব, অনলাইন আৰু অফলাইন মাধ্যমত। বন্ধুসকল, আপোনালোকে যদি অনলাইন মাধ্যমত এপ্লাই অনলাইনটো কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নথি পত্ৰখিনি এইটো ৱেবছাইটত প্ৰেৰণ কৰিব লাগিব, তেতিয়াহে আপুনি আপোনাৰ অনলাইনটো কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় এইখিনি কথা গম পালে আৰু আপোনালোকৰ গোটেইখিনি কথা মই জনাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে আপোনালোকে চাব পাৰে অনলাইন ষ্টাৰ্ট হৈছে 21/9/2021 অৰ্থাৎ যোৱাকালিৰ পৰা আপোনালোকৰ অনলাইনটো
আবেদন প্ৰক্ৰিয়াটো চলি আছে। চ' আপোনালোকে লাষ্ট ডেট আছে ইয়াতে 10 তাৰিখ 10 মাৰ্চ 2021লৈকে চলি থাকিব। তো বন্ধুসকল আপোনালোকে নিজৰ মোবাইলতে এইবিলাক পোষ্টৰ বাবে এপ্লাই অনলাইনটো কৰিব লাগিব আৰু কোনো ধৰণৰ ফিজ কাটিব নালাগে। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকৰ মোবাইলতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি এনেধৰণে আপুনি আপোনাৰ অনলাইনটো কৰি ল'ব পাৰিব। তো বন্ধুসকল আজিৰ কাৰণে আপোনালোকলৈ সৰু সুৰা ভিডিঅ'টো এইখিনি আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব এটা আৰু আজিৰ কাৰণে আপোনালোকৰ ফালৰ পৰা ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।